নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই দীপাৱলীৰ আপোনালোকক শুভেচ্ছা জনালোঁ। আপোনালোকে ঘৰত চাগে সকলোৱে দীপাৱলী মনাই আছে। আমিও অকণমান কোৱাৰ্টাৰত দীপাৱলী মনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বৰ্তমান 8 PM হৈছে, কাৰণ 8 PM কিয় হ'ল, এওঁ ডিউটিৰ পৰা আহি পোৱা নাছিলে আৰু আমি আইনে মই ৱেইট কৰি আছিলোঁ, কাৰণ এওঁৰ অবিহনে আমাৰ একো সম্ভৱ নহয়। গতিকে এওঁ আহি পাই অকণমান এনজয় কৰিব বিচাৰিছে, চকৰি আৰু কলগছ জ্বলাইছে। তেওঁ ব্যস্ত হৈ আছে তাতে, সি চাই ভাল পাইছে আমাৰ আই। তেখেতে এটা কলৰ পুলি আনিছিলে ক'ৰবাৰ পৰা, বিচাৰি আনি পালে যেনিবা, আৰু আমি সেইটোৱে অকণমান ডেক'ৰেট কৰিছোঁ, লাইট আৰু চাকি জ্বলালোঁ। এনেকৈ যিয়ে কি নহওক, তেওঁলোকে বহুত ব্যস্ততাৰ মাজত আমাক যে অকণমান সময় দিব পাৰে, সেইকাৰণে আচলতে মই ফৌজৰ থকা সকলোকে এটা ডাঙৰকৈ চেলুট দিব বিচাৰোঁ। সেইকাৰণে তেওঁলোকে ইমান ব্যস্ত হৈ থাকে, ইমানেই ব্যস্ত হৈ থাকে, তাকো এটা কামতে এনেকৈ দিন ৰাত নিজে দেখিছোঁ কেনেকৈ তেওঁলোকে কষ্ট কৰিব লগা হয়। গতিকে তেওঁলোকক মই মোৰ ফালৰ পৰা দীপাৱলীৰ শুভেচ্ছাও জনালোঁ আৰু এটা ডাঙৰকৈ চেলুট দিছোঁ। আৰু আমি এনেকৈ কৰিলোঁ, ওচৰৰ মানুহবোৰেও এনেকৈ কৰিছে। চবেই নিজৰ দুৱাৰমুখত এনেকৈ অকণমান লাইট আৰু মাটি চাকি জ্বলাই নিজৰ ল'ৰা ছোৱালীৰ লগত অকণমান টাইম মেইনটেইন কৰিছে, এনজয় কৰিছে তেওঁলোকে। আমাৰ আয়ানে এইবোৰ দেখি বহুত ফূৰ্তি পাইছে। ভাবিছিলোঁ প্ৰথম আমাৰ আয়নৰ দীপাৱলীত ঘৰলৈ যাব পাম, কিন্তু আমাৰ ভাগ্যই ভাল নহয়। মানে কি হ'ল, ছুটীটো হ'ব লগা ছুটীটো নহ'লগৈ, কিবা এটাৰ কাৰণে ছুটীটো পিছুৱাই গ'ল এওঁৰ। যি কি নহওক, ছুটী আমি প্ৰিপাৰেশ্যন হৈ আছোঁ। ছুটী চাইন হ'লে আমি ঘৰলৈ উৰা পাৰিম। উৰি নাযাওঁ দেই, শ্বিলঙত আছোঁ, মানে যাম, ঘৰলৈ যাম। ঘৰলৈ বুলি প্ৰস্তুত হৈ আছোঁ, আৰু ঘৰ বুলি ক'লে হাতখন দেহা গা, বাছ কেতিয়া যাব পাওঁ ঘৰলৈ লাগি আছে। যাম অতি সোনকালে, সেইটো আশাতে ৰৈ আছোঁ, কাৰণ এওঁলোকৰো নিজৰ মৰ্জি নচলে ইয়াতে। তেওঁলোকে বাৰু ঠিক আছে, ছুটী পাব, কিবা এটা অসুবিধাৰ কাৰণে হোৱা নাই, যাম বাৰু, ছুটী পালেই যাম আমি। এওঁৰ অহাৰ আগে মই ভিডিঅ' কলিং কৰি ঘৰলৈ কথা পাতিলোঁ, কাৰণ এনেকুৱা উৎসৱত ঘৰলৈ বাৰুকৈ মনত পৰে। ওচৰৰ ছোৱালীকেইজনী আহিছে আমাৰ ইয়াৰ লগত, অকণমান দেখি পেলাই ইয়াক লৈছে। এনেকৈ অকণমান চেষ্টা কৰিলোঁ আমি। আপোনালোকে জনাবচোন, আপোনালোকে কেনেকৈ দীপাৱলী ঘৰত মনালে, মোক এটা কমেণ্ট কৰিব। আৰু আমাৰ ভিডিঅ'টো আমি দীপাৱলী কেনেকৈ মানিলোঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু লাইক কৰাৰ লগতে এটা কমেণ্ট কৰি দিবচোন কেনেকুৱা পালে। আৰু কি ক'ম, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাব, তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে দেই। আৰু মই অকণমান কেমেৰাটো ঘূৰাই দিছোঁ, কাৰণ মোৰ হাতত আৰু সময় নাই, এওঁৰ আকৌ নাইট ডিউটি আছে। আমি আধা ঘণ্টামানেই এনেকৈ এনজয় কৰিলোঁ। আধা ঘণ্টাই আমাৰ কাৰণে যথেষ্ট, হ'লেও ভাল লাগিলে। যিসকলে ঘৰত নাই, তেওঁলোকেও এনেকৈ অকণমান মনটো বেয়া নকৰি এনেকৈ এনজয় কৰিবলৈ চেষ্টা কৰিব লাগে। উৎসৱ পাৰ্বণত নিশ্চয় মনটো অলপ হ'লেও পাতল হয়। আমাৰ ওচৰ চুবুৰীয়াবোৰেও এনেকৈ কৰিছে। মই অকণমান ৰাস্তাত উঠি কেমেৰাটো ঘূৰাই দিছোঁ।
জেগা বহুত ইয়াতে। মই আইনক লৈ যাম এতিয়া। মই বাই বাই দিম সকলোকে। সকলোৱে ভালকৈ থাকিব।